গাইছ এইটো মোৰ ফাৰ্ষ্ট মিনি ব্লগ মানে মিনি ব্লগ আজিলৈকে বনাই পোৱা নাই। এইটো মোৰ প্ৰথম মিনি ব্লগ। আজি হ'ল দেওবাৰ, তাকে দোকানলৈ আহি আছোঁ গাইছ। এতিয়া দোকানলৈ আমাৰ এইখন ফিল্ডখন হয়, ফিল্ডত পাইছোঁহি আৰু আজি দোকানত গৈ কি কৰোঁ কি নকৰোঁ চাই লওঁ। দেওবাৰ দিনত কেইটা বজাত ছুটি পাম আৰু ফাইনেলি আহিছোঁ এতিয়া 10টা বজাত। 10টা বজাত আহি দেওবাৰ দিনাখন কিমান টাইমলৈকে কাম কৰে মানে মালিকটো হয় চব দেখুৱাই দিব আপোনালোকে চাই সম্পূৰ্ণকৈ। এইটো ফাৰ্ষ্ট মিনি ব্লগটো চাই কেনেকুৱা পালে আপোনালোকে কমেণ্ট এটা কৰি জনাব লগতে। আৰু ফাইনেলি এয়া গাইছ টাউন পাই গ'লো। এয়া দোকান খোলাইছে অলপ টাইম পিছত কাষ্টমাৰ আহি গ'ল। কাষ্টমাৰৰ বস্তু দিলোঁ দি আছোঁ, কি কৰোঁ চাই থাকক আজি দোকানত। গাইছ দেওবাৰে দোকান বজাৰ বন্ধ আছে। গোদামত আহিলোঁ। গাইছ বস্তু দেওবাৰ দিনাখন চব বন্ধ হয়। এখন খুলি আছে, বন্ধ কৰিব মানে আকৌ আৰু আধা ঘণ্টা এঘণ্টাৰ ভিতৰত চব বন্ধ হৈ যাব। দেওবাৰ দিনাখন ইমান টাইমলৈকে খোলা থাকে মানে আমাৰ দোকান।